হেল্ল' বন্ধুসকল, মাই ফাৰ্ষ্ট ইউটিউব চেনেল সাইক্লিষ্ট এভৰিথিং ফেক্টত আপোনালোক সকলোকে খুশামদীদ। বন্ধুসকল, এবছৰত 12 মাহ আৰু এই 12 মাহৰ ভিতৰত ফেব্ৰুৱাৰী মাহটো এক অন্যতম মাহ আৰু এই ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখটো আৰু এক অন্যতম দিন হয়। বন্ধুসকল, নিশ্চয় আপোনালোকে গম পাইছে। মই এতিয়া ক'বলৈ যাই আছোঁ যে 14 তাৰিখৰ ওপৰত এই ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখটোক আমি কিয় এক স্পেচিয়েল ডে বুলি আমি তাক ভাবি আছোঁ, যে কিয় আমি এক স্পেচিয়েল ডে বা ভেলেণ্টাইন্স ডে হিচাপে আমি তাক পালন কৰি আছোঁ আৰু ভৱিষ্যতলৈ থাকিম। হয় বন্ধুসকল, এতিয়া আমি ক'ম এই 14 ফেব্ৰুৱাৰীৰ আঁৰত কি ৰহস্য আছে, যাক আমি 14 ফেব্ৰুৱাৰী তাৰিখটো বিশ্ব ভালপোৱা দিৱস বা ভেলেণ্টাইন্স ডে হিচাপে পালন কৰি আছোঁ। ইউৰোপ মহাদেশৰ ৰোমান সাম্ৰাজ্যত আছিল এক শক্তিশালী সাম্ৰাজ্য আৰু এই সাম্ৰাজ্যৰ ৰজা আছিল ক্লডিয়াছ দ্বিতীয়। আৰু এই ক্লডিয়াছ দ্বিতীয় এক শক্তিশালী ৰজা আছিল, যিয়ে নেকি তেওঁৰ শক্তিশালী চিন্তাধাৰাৰে গোটেই বিশ্ব ৰাজত্ব কৰিব বিচাৰিছে। বন্ধুসকল, ৰোমান সাম্ৰাজ্যৰ ৰজা ক্লডিয়াছ দ্বিতীয়ই এবাৰ পৰীক্ষা কৰি চালে যে তেওঁৰ সাম্ৰাজ্যত বিবাহিত পুৰুষসকলতকৈ অবিবাহিত পুৰুষসকল অধিক শক্তিশালী। সেয়ে তেওঁ তেওঁৰ সভাপাতি গোটেই ৰাজ্যতে তেওঁ ঘোষণা কৰিলে যে কোনেও আৰু আকৌ এই বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰে। আৰু এই ৰজাৰ এই ঘোষণা গোটেই এই ৰোমান চহৰ বা গোটেই ৰোমান সাম্ৰাজ্য বিস্তাৰ হৈ গ'ল আৰু গোটেই ৰোমান সাম্ৰাজ্যত এক হুলস্থুলৰ সৃষ্টি হ'ল। আৰু তেতিয়া এই ৰোমান সাম্ৰাজ্যত এজন ব্যক্তি আছিল আৰু যাৰ নাম আছিল ছেণ্ট ভেলেণ্টাইন। আৰু এই ছেণ্ট ভেলেণ্টাইনে তেওঁ ৰজাৰ এই আদেশ বা ৰজাৰ এই নিৰ্দেশ তেওঁ কেতিয়াও মানি ল'ব পৰা নাছিল। আৰু তেওঁ গুপ্তভাৱে যিসকলে প্ৰেমৰ পাকত আবদ্ধ হৈ আছিল তেওঁলোকক ছেণ্ট ভেলেণ্টাইনে বিবাহ পাশত আবদ্ধ কৰাইছিল। এনেকৈ চলি থকাৰ পিছত কেইদিনমান পিছত ৰজা ক্লডিয়াছে এই কথা গম পাইছিল। গম পোৱাৰ লগে লগে ছেণ্ট ভেলেণ্টাইনক তেওঁৰ কাৰাগাৰত আবদ্ধ কৰি ফাঁচীৰ হুকুম দিয়া হৈছিল। যেতিয়া ছেণ্ট ভেলেণ্টাইন কাৰাগাৰত আবদ্ধ হৈ আছিল, তেতিয়া তেওঁৰ অনুগামীসকলে তেওঁক চাবলৈ তেওঁক হাতে এখন ফুল লৈ ছেণ্ট ভেলেণ্টাইনক লগত লগ কৰিবলৈ আহিছিল। আৰু তেতিয়া ছেণ্ট ভেলেণ্টাইনক আৰু এজন ছোৱালী লগ কৰিব আছিল, যিয়ে সেই জেলত থকা সেই জেলাৰৰ ছোৱালী। তেওঁ আছিল এক অন্ধ ছোৱালী। এনেকৈ চলি থকাৰ পিছত সেই জেলাৰৰ ছোৱালীৰ লগত ছেণ্ট ভেলেণ্টাইনৰ লগত প্ৰেম হৈছিল। ছেণ্ট ভেলেণ্টাইনে তেওঁৰ এই যাদুগামী হাতৰ দ্বাৰা, বন্ধুসকল আৰু এটা কথা, ছেণ্ট ভেলেণ্টাইনৰ এক ধৰ্মগুৰু থকাৰ উপৰিও তেওঁ আছিল এজন ভাল চিকিৎসক। তেওঁৰ হাতেৰে ছোৱালীজনীৰ চকুৰ দৃষ্টি ঘূৰাই আনিছিল। পিছত যেতিয়া ছেণ্ট ভেলেণ্টাইনক ফাঁচি দিয়া হ'ব, তেতিয়া সেই ফাঁচীৰ আগদিনাখন ছেণ্ট ভেলেণ্টাইনে এখন চিঠি লিখিলে তেওঁৰ মহাব্বতলৈ, তেওঁৰ প্ৰেমিকালৈ এখন চিঠি লিখিলে। আৰু সেই চিঠিখনত লিখা আছিল যে ফ্ৰম ইয়ৰ ভেলেণ্টাইন। সেই 14 তাৰিখটোত ছেণ্ট ভেলেণ্টাইনক বন্ধুসকল ফাঁচি দিয়া হ'ল। সেয়েহে সেই 14 তাৰিখ দিনটোত, ফেব্ৰুৱাৰী 14 তাৰিখ দিনটোত আজিলৈকে বিশ্ব ভালপোৱা দিৱস বা ভেলেণ্টাইন ডে হিচাপে পালন কৰি আহিছে। বন্ধুসকল, মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল আমি অকল এই 14 ফেব্ৰুৱাৰী দিনটোত ভালপোৱা বুলি সীমাবদ্ধ কৰি থ'লে নহ'ব। বন্ধুসকল, আমি প্ৰতিটো দিনতে মানুহক ভাল পাব লাগিব। আমাৰ মনৰ পৰা হত্যা, হিংসা, ঘৃণা ভাৱ আঁতৰ কৰি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব লাগিব। আমি এই 14 ফেব্ৰুৱাৰীতে অকল যে ছোৱালী বা ছোৱালী ল'ৰাক ভাল পাব লাগিব তেনেকুৱা কোনো ধৰণৰ ইয়াত কথা নাই। যে আমি সকলোলৈ, বন্ধুলৈ, এই মা দেউতালৈ, এই ভাই ককাইলৈ, এই সমাজলৈ, দেশলৈ, জাতিলৈ আমি এক ভাল পোৱাৰ যিটো বাৰ্তা, এই বাৰ্তাটো আমাৰ নৱপ্ৰজন্মই দিব লাগিব। আৰু আমাৰ এই নৱপ্ৰজন্মই যেতিয়া আমি এক শক্তিশালী এটা শক্তিত আবদ্ধ হ'ম বন্ধুসকল, তেতিয়া কোনো তৃতীয় শক্তি আমাক কেতিয়াও আমাক ধ্বংস কৰিব নোৱাৰে। আহক বন্ধুসকল, আমি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰোঁ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো মই ইয়াতেই সমাপ্ত কৰিছোঁ। ভালে থাকক, কুশলে থাকক আৰু মোৰ আগন্তুক ভিডিঅ'লৈ অপেক্ষা